गिदिंनानै थांफिनदों बिथाङा फैलायमोनब्ला नोंसोरजों मोजाङै गान खननो हागौमोन প্ৰায় মহিলা আই মাতৃসকল ইয়াত আহিছে আপোনালোকক ধন্যবাদ তো মই প্ৰথমে আপোনালোকক ধন্যবাদ যাচিবই আহিছোঁ हाग्रामा महिलारि सारा बुंदों दतमा ओनसोलनि रायजो राजा बिथांमोनखौ साबायखर बावथारनो नांगोन थांनाय बिटिसि इलेक्शनाव फारसेथिं मनोरन्जन आदा बिथाङा बिराद थाखानि मालिकमोन फारसेथिं बिटिसिनि चिफ प्रमद बर'आ केन्डिडेटमोन इउपिपिएलनि आदा मनोरन्जनाबो जेनदों आदा प्रमद बर'आबो जेनदों जोंहा प्रकाश बसुमतारी सार बिथाङा देरहाबाय नोंथांमोननि आशीर्बाद आरो मोजां मोननायनि थाखाय नोंथांमोनखौ ओंखायनो आङो खर' गंलायनानै साबायखर थाबाय আপোনালোকক সকলোকে ধন্যবাদ যোৱা বিটিচি নিৰ্বাচনত হিল দল ভাঙি নিজৰ ঘৰৰ পৰা ওলাই আহি নাংগল ছবিত ভোট প্ৰদান কৰিলে আৰু বিপিএফ দলক জয়যুক্ত কৰিলে এই সময়ত দতমা সমষ্টিত আনফালে মনোৰঞ্জন দাদা কেণ্ডিডেট আনফালে বিটিচিৰ চিল আছিল কিন্তু আপোনালোকে নিশ্চয় কৰি আমাৰ সন্মানীয় প্ৰকাশ বসুমতাৰী ডাঙৰীয়া আৰু বিপিএফ দলৰ নাংগল ছবিত ভোট দি কিনে জয়যুক্ত কৰিলে ইয়াৰ কাৰণে আপোনালোকক অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ যাচিছোঁ আৰু আশা কৰোঁ আগন্তুক দিনত এপ্ৰিল মাহত 9 তাৰিখত আমাৰ এমএলএ ইলেকশ্যন আছে এমএলএ ইলেকশ্যনৰ ভোট হ'ব তেখেতক মাছাবাৰী হেৰুৱাই দিছে তো আজি দিনত ৰাজু নাংগল একো চাব নালাগে না পায় হাত না দায় হাত সিধা নাংগল মে সৃষ্টি কৰিব পাৰিব সিধা নাংগল ভোট থৈ দতমা সমষ্টি হিচাপে আমি গাঁও সমষ্টি আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত দতমা সমষ্টি হিচাপে আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত আৰু কুচুগাঁও সমষ্টি হিচাপেও আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত আৰু জমদুৱাৰ হিচাপেও আমাৰ বিপিএফৰ দখলত তো ইয়াৰ কাৰণে মই নাভাবোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ দতমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ তো ইয়াৰ কাৰণে মই ডাইৰেক্ট চিধাকৈ ক'ব খুজিছোঁ নিশ্চিত 100% আমাৰ কেণ্ডিডেটে জিকি যোৱাটো 100% কথা ইতিমধ্যে ইউপিপিএলৰ বিপিএফ মুক্তি কোনোবা যদি ল'ৰা ছোৱালী কি হ'ব আপোনালোকে চাওৱাত চায়েন যাওক বংশোপৰা গুৱাহাটীयावबा बाहेरायाव दङब्ला आलासियानो लेंहर नांगौल' भट थुनो नांगौना 9 तारिखआव नङा होमबा दा लेंहर एकदम भटखौ नोंसोर नेनानै थाबाय था आरो हाग्रामा महिलारि सारे जेनेका কথা দিছে এনেকৈ কাম কৰিছে আপোনালোকক সেল্ফ হেল্প গ্ৰুপক পইচা সোমাইছে সোমাইছে নহয় কিছুমান আৰু সোমাইছে কিছুমান আৰু সোমা নাই হাগ্ৰামা মহিলাৰি সাৰে যোৱা বিটিচি নিৰ্বাচনত কৈছিল যে আই মাতৃসকলে বিপিএফক চৰকাৰত আনাই ভোট দিলে আমি 50 কোটি টকা সেল্ফ হেল্প গ্ৰুপক দিম